শুনিবলৈ পাইছো তোমালোকৰ গাঁৱৰ মানুহ বোলে দলং বনাবৰ বাবে আকৌ বিধায়কৰ ওচৰত গৈছে। নেভাৰ। নমস্কাৰ বন্ধুসকল, আপোনালোকক আমাৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ আৰু আপোনালোকক লৈছোঁ অসমীয়া চিনেমা জগতৰ এটা ভাল খবৰ। যদি চিনেমাখনৰ বিষয়ে সবিশেষ জানিব বিচাৰে তেনেহ'লে আমাৰ ভিডিঅ'টো শেষলৈকে চাই থাকক। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব আৰু কমেণ্ট কৰি জনাব। যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই কৰি লওক। গতিকে আহকচোন ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ফ্ৰেণ্ডছসকল, ইপাৰ সিপাৰ অসমীয়া চিনেমাখন BS প্ৰডাকশ্যনৰ বেনাৰত লতা বৰদলৈ নিৰ্মিত আৰু এই চিনেমাখন গাঁৱৰ পটভূমিক লৈ নিৰ্মিত। গতিকে এই চিনেমাখনে এটা ভাল বাৰ্তা প্ৰেৰণ কৰে আৰু এই চিনেমাখনত আপোনালোকে দেখিবলৈ পাব অমৃতা গগৈৰ লগতে পুৰণি শিল্পীসকলক। আৰু এই চিনেমাখনত যি কণ্ঠদান কৰিছে জুবিন গাৰ্গ, তৰুণ তন্ময়, মৌচম গগৈৰ লগতে বিভিন্ন কণ্ঠসকলে। আৰু এই চিনেমাখনৰ মুক্তি পাব 15 নৱেম্বৰ তাৰিখে আৰু এই চিনেমাখনৰ ট্ৰেইলাৰ অলৰেডি মুক্তি পাইছে। গতিকে সেই ট্ৰেইলাৰটো আপোনালোকক আগবঢ়াইছোঁ। তোমালোকৰ গাঁৱৰ মানুহ বোলে দলং বনাবৰ বাবে আকৌ বিধায়কৰ ওচৰত গৈছে। আপোনালোকৰ সেইখন কিবা গাঁও হ'ল নেকি? মহাভাৰতৰ হস্তিনাপুৰ সেইখন। সালা হাৰামি ঐ, কি চাইছ? থায়াক ঐ, একো লাভ নাই। আমাৰ দুটা চুবুৰী একলগ নহ'লে বিধায়কে দলং নিদিয়ে। যি ভাল দেখো কৰ, কিন্তু চাবি যাতে কোনো কাৰণতে শইকীয়া চুবুৰীৰ ওচৰত আমাৰ চুবুৰী হাৰ মানিবলগীয়া নহয়। এই দলং বনাব খোজা গ্ৰুপটোৰ লিডাৰটোক যদি আমি মাৰি দিওঁ। নাই, সেইটো কাম আমি কৰিব নোৱাৰো। দেউতা কি কৰিছে আপুনি? মোক বিদ্যুৎ চিনি নাপাওঁ মই। জুনুকা বেছি চিঞৰ বাখৰ কৰি থাকিব লাগিলে গৈ ক'ৰবাত মৰি থাকিম, তাৰ পাছত গম পাবি। ধুন পে চাইকেল মোৰ কোনে শিকিলে? মই তোমাক কৃষ্ণৰ ভাও ল'বলৈ নিদিওঁ। তুমি মোৰ কৃষ্ণ, মোৰে হৈ থাকা। কথা দিলোঁ, মই সদায় তোমাৰ কৃষ্ণ হৈ থাকিম আৰু তুমি মোৰ ৰাধা। আমি ৰাস নাচিম, আমি সত্ৰীয়া নাচিম, আমি বিহু নাচিম। কি হ'ল হাঁহিলা যে? ৰাধা কৃষ্ণ কেতিয়া বিহু নাচিছিল? এইবাৰ তোৰ মই হিৰগিৰি খতম কৰিম। মোৰ ইমান দিনৰ আশাৰ বস্তু তই মোৰ পৰা থপিয়াই নিবি। ন নেভাৰ।